পুৰা মাথা এইবিলাক বিষ হৈ আছে। অকল 3জন না 4জনী অকল পাইছো। ৰাস্তাটো আগৰ দৰে আছে, কিনো চেঞ্জ হ'ব আৰু মোৰটো কাটিব লগা হৈ আছে, কাটিব লাগিব কালি। সো হেল্ল' গাইজ, ৱেলকাম টু নিউ ব্লগ। তো বন্ধুসকল, আজি আহি আছো নদীৰ ফালে ওলাই আৰু আছে পাপু। কি কৰো কি নকৰো আপোনালোকক দেখাই আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকে। তো চাই থাকক। আৰু বন্ধুসকল, আপোনালোকে কমেণ্ট বক্সত জনাবচোন আপোনালোকে অসম সাহিত্য সভাটো চাবলৈ আহিছিলে নে অহা নাই, আৰু কি চালে যদি আহিছিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমিতো ঘূৰিছোঁ, দিন ৰাতি তাতে আছিলোঁ বুলি ক'ব লাগিব আৰু, কিন্তু আমাৰ ভালকৈ চোৱাটো হোৱা নাই। এনেই ওপৰে ওপৰে চাই দিলোঁ আৰু যাই কি নহওক, হয় নহয় ডেকা ল'ৰা? হয়তো। বাকী বন্ধুসকল, নদী ফালে নহা বহুত দিন হৈ গ'ল, 10 দিনমান হৈ গ'ল নদী ফালে নহা। আজি আহিছোঁ নদী ফালে। কি কৰো কি নকৰো আপোনালোকক দেখাম আৰু ভিডিঅ'টোত। প্ৰাঞ্জলক আজি বেক ড্ৰাইভ মাৰিবলৈ দিম বাৰু এই নদীত। মইতো নোৱাৰোঁ, পুৰা মাথা এইবিলাক বিষ হৈ আছে, তাক মাৰিবলৈ ক'ম। তাকে আৰু বন্ধুসকল, ধুনীয়াকৈ আজি ভিডিঅ'টো চলাই যাম আৰু। বেক ড্ৰাইভটো মাৰ এতিয়া ধুনীয়াকৈ। নাই, বেক ড্ৰাইভ মাৰিব নোৱাৰোঁ মই। কেলে নোৱাৰি মাৰ? পুৰা গা বিষ, ভৰিত বিষ হৈ আছে। কালি পাৰ্টি আছিলে নহয় জানো, পাৰ্টিত নাচোঁতে পুৰা ভৰি চৰি বিষ হৈ আছে, এতিয়া মাৰিব নোৱাৰিম মই। কেলে পাৰিব লাগিব, পাৰ্টিটো আমি কালি আপোনালোকক কৈছিলোঁ সন্ধিয়া খাম বুলি, আপোনালোকক দেখাব নোৱাৰিলোৱে। হ'লেও আৰু এতিয়া পাৰিবি চাগে। বাকী বন্ধুসকল, যদি আপোনালোকে কালিৰ ভিডিঅ'টো চোৱা নাই, গৈ পেলাই চাই আহিব। আমি ডিছক্ৰিপশ্যনত লিংকটো দি দিম, গৈ পেলাই সেইটো ভিডিঅ'টো চাই আহিব আৰু লাইক চাইক কৰি দিব। আৰু কথাটো সেইটোৱে। তো বাকী চাই থাকক আৰু লাইকটো কৰি দিব ভাল লাগিলে। পিছফালৰ ৰাস্তাটো যাওঁ আমি দুজনে মিলি পিনে। তাৰপিছত বহুত দিন হ'ল নোযোৱা, ৰাস্তাবোৰনো কেনেকুৱা হৈছে কি হৈ আছে অলপ চাওঁগেচোন না কি কওঁ? ধুনীয়াকৈ প্ৰেক্টিচ কৰা জেগাটো অলপ চাম, মানে কেনেকুৱা আছে নামি মেলি অলপ। তাকে আৰু আৰু এইটো পুখুৰীত আমি মাছ বহুত আছে বুলি আপোনালোকক আগৰ ভিডিঅ'বিলাকত কৈছিলোঁৱে। তো এইটো পুখুৰীটো দেখোন পূৰা আগতেতো ধৰি লৈ গৈছিলে, এতিয়াতো পূৰা মানে সিঁচি মেলি পূৰা ধৰি লৈ গ'ল চাগে মাছবিলাক, হয় নহয় বাৰু? তুমি আহিম বুলি কৈহে আছিলা। হয়, সেই এদিন আহিছোঁ খেয়ালি মাছেই নাপালোঁ। অকল 3জন না 4জনী অকল পাইছোঁ, তাৰপিছত নাপালোঁ আৰু। বাকী এইটো আমি বগৰী খাবলৈ অহা গছটো, বগৰীবিলাক পকি গ'ল বাৰু, বহুত দিন হৈ গ'ল নহা। তাতে গোটেই বগৰী পকিও কিছুমানে খাই মেলি আদায় কৰিলে দেখোন। কেইটামান লাগি আছে বাৰু, আজি নাখাওঁ, পূৰা ঠাণ্ডা বতৰ। আহি পাই গ'লোঁ পিছফালৰ ৰাস্তাটোত। এতিয়া ৰাস্তাটো আগৰ দৰে আছে, কিনো চেঞ্জ হ'ব আৰু বাকী প্ৰেক্টিচ কৰা জেগাটো তাত আছে আমাৰ, এই তাত। আৰু এইফালে ছাগলীবিলাকে চৰি আছেচোন। তাৰপিছত বতৰটো বৰ বেছি ভাল নহয়, পূৰা কুঁৱলী নিচিনা হৈ আছে। আৰু টাইমটো হৈ গ'ল এতিয়া 1:10 নে 15। তো ইমান টাইমলৈকে পূৰা কুঁৱলী টাইপে হৈ আছে। মানে আজি বতৰটো অলপ ঠাণ্ডা পৰি আছে। সি স্পৰ্টিং লগাই আছে, কিন্তু ঠাণ্ডা লগা নাই চাগে তাত। ঠাণ্ডা নেহি লাগতা। আকৌ মই জাম্পাৰ লগাই আছোঁ, ঠাণ্ডা লাগি আছে যিহেতু। আৰু বন্ধুসকল, এইটো বাল্য বিবাহৰ মানে কি নিউজবিলাক বহুত ট্ৰেণ্ডিঙত চলি আছে। এইটো ছিষ্টেমটো মানে ভাল কৰিছে নে বেয়া কৰিছে আপোনালোকৰ হিচাপত আপোনালোকে কমেণ্ট বক্সত জনাই দিবচোন বাৰু। মোৰ হিচাপত ভাল হৈছে নে বেয়া হৈছে মই সেইটো ক'বলৈ নাযাওঁ বাৰু, কিন্তু আপোনালোকে ক'বচোন আপোনালোকৰ হিচাপত কি ভাল হৈছে নে বেয়া হৈছে এইটো ছিষ্টেমটো, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া ৰ'দটো অলপ ওলাই আহিছে, দেখিছে আপোনালোকে ৰ'দটো ওলাই আহিছে, কিন্তু ভালকৈ ক্লিয়াৰকৈ ওলোৱা নাই। হ'লেও আজি এফালে যোৱা কথা আছিলে, কিন্তু বাইকখন মানে ফাদাৰে লৈ গ'ল, সেইটো কাৰণে যোৱাটো নহ'ল। আৰু এনেই ঘৰতে কিমান শুই থাকিবি বা বাগৰি থাকিবি বুলি অলপ নদীৰ ফালে ওলাই আহিলোঁ। আৰু পাপু আহি পালে তাতে, তাৰ কাৰণে দুজনে ভাবিলোঁ অলপ বল নদীৰ ফালে গৈ আহোঁ বুলি কাৰণে ওলাই আহিলোঁ। আৰু কথাটো সেইটোৱে। চুলি দাড়িও দীঘল হৈ গৈছে, চুলি কাটিবলৈ হৈ গ'ল, আৰু দাড়িটো অলপ চুটি কৰিব লাগিব। আৰু ইয়াৰো চুলি কাটিবলৈ হৈছেগৈ। আৰু তোৰ হৈছে নাই মাথা গৰম? হৈছে আৰু অলপ মোৰতো কাটিব লগা হৈ আছে, কাটিব লাগিব। কালি নহ'লে পৰহি কাটিব লাগিব। কালিতো মঙলবাৰ চাগে না? আজি মঙলবাৰ। অঁ, আজিতো কাটিব নোৱাৰি বাৰু, কালি নহ'লে পৰহিমান কাটিব লাগিব আৰু চুলিটো, হয় নহয়? মেচিনটো আনিব। আৰু বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু, এনেই আমনি লাগি আছিলে বুলি নদীৰ ফালে ওলাই আহিছিলোঁ যিহেতু। আৰু এতিয়া আমি দুজনে অলপমান গেম চেম খেলোঁ, তাৰপিছত ঘৰলৈ ওলাই যাম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।